নমস্কাৰ ডক্সুৰীৰ সমশ্ৰোতা দৰ্শকৰ বাবে লৈ আহিছোঁ এটি সাহিত্যৰ খবৰ। আজি দিনৰ 11 বজাত অসম গ্ৰন্থমেলাৰ বাকৰিত উন্মোচন কৰা হ'ল বিশিষ্ট কবি ৰচনালীৰ নৱমতম কাব্যগ্ৰন্থ কিবা খবৰ আছে নেকি। গুৱাহাটী বুকছৰ পৰা প্ৰকাশিত কিবা খবৰ আছে নেকি কাব্যগ্ৰন্থখন উন্মোচন কৰে অসমৰ বিশিষ্ট তথা জনপ্ৰিয় কবি নীলিম কুমাৰে। গ্ৰন্থ উন্মোচনী সভাত জনপ্ৰিয় কবি নীলিম কুমাৰে কবি ৰচনালীক ভূয়সী প্ৰশংসা কৰাৰ লগতে তেওঁৰ কিবা খবৰ আছে নেকি কাব্যগ্ৰন্থখনত সমাজৰ সঁচা আৰু বাস্তৱ ছবিবোৰ দাঙি ধৰিছে বুলি উল্লেখ কৰে। কবি ৰচনালীলৈ ডক্সুৰীৰ ফালৰ পৰা জনালো অলেখ শুভকামনা। আশা কৰোঁ তেওঁৰ দ্বাৰা ৰচিত কাব্যগ্ৰন্থখন পাঠক সমাজে আদৰি ল'ব। ধন্যবাদ। কবিসকল আৰু আজিৰ এই মুহূৰ্তত যিজন মূল ব্যক্তি ৰচনালী, যাৰ কিতাপ এইমাত্ৰ উন্মোচিত হ'ল, তেওঁক বিশেষভাৱে মই সম্বোধন কৰিছোঁ আৰু সম্বৰ্ধনাও জনাইছোঁ। ৰচনালীৰ কিতাপখন মই কিতাপখনৰ পাণ্ডুলিপিটো পঢ়িছিলোঁ আৰু পাণ্ডুলিপিটো পঢ়ি মই সঁচাকৈ আনন্দিত হৈছিলোঁ এইকাৰণে যে আজিৰ সময়ত মই যিবোৰ কবিতা শুনিলোঁ এতিয়া, এইখিনি কবিতাই হওক বা আগতে বহু কবি সন্মিলনত কবিতা শুনো, কবিতাৰ কিতাপ উন্মোচন কৰোঁ, দেখা পাওঁ প্ৰায়ভাগ কবিতাতে সঁচা কথা লিখা নাযায়। কিন্তু ৰচনালী এইজন কবিয়ে সঁচা কথা লিখিছে। তেওঁ সুধিছে কিবা খবৰ আছে নেকি। আমাৰ অজস্ৰ খবৰ আছে, সমাজক ক'বলৈ অজস্ৰ খবৰ আছে, কিন্তু সেই খবৰ আমি নকওঁ, সেই খবৰ আমি ঢাকি ৰাখোঁ। ৰচনালীয়ে সমাজৰ এই সাম্প্ৰতিক সময়ৰ যিবোৰ সাধাৰণ মানুহৰ দুখ যন্ত্ৰণা, নিষ্পেষণৰ খবৰ, যাতনাৰ খবৰ তেওঁ আমাক দিছে।